যিসকলে ইংৰাজী এলফাবেট চিনি নাপায়, ইংৰাজী পঢ়িবই নোৱাৰে, সেইসকল বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল জাষ্ট 1 উইক কণ্টিনিউৱাছলি আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, চাব এসপ্তাহ পিছত আপোনালোকে ধুনীয়াকৈ ইংৰাজী পঢ়িব পাৰিব। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি অসমীয়া ব্যঞ্জন বৰ্ণৰ ক্ষেত্ৰত কোনবোৰ ইংৰাজী লেটাৰ্ছ লিখা হয় সেই বিষয়ে আমি আলোচনা কৰিম। সব বন্ধুসকল আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া ব্যঞ্জন বৰ্ণ কৰ ইংৰাজী প্ৰনাউন্সিয়েশ্যন কে নাইবা চিৰে কৰা হয়। ঠিক তেনেকৈ খক কে এইচৰে লিখা হয়, গক জিৰে লিখা হয়, ঘক জি এইচৰে লিখা হয়, উংগক এন জিৰে লিখা হয়, প্ৰথম চক চি এইচৰে লিখা হয়, দ্বিতীয় চক চি ডাবল এইচৰে লিখা হয় আৰু বৰ্গীয় জক জেৰে লিখা হয়। ঝক জে এইচৰে লিখা হয়, নিয়ক এন নাইবা এন ৱাইৰে লিখা হয়। মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল চাব, অসমীয়া ব্যঞ্জন বৰ্ণ মদিনাটো আৰু দিনতীয়া তক দুয়োটাকেই ইংৰাজী লেটাৰ্ছ টিৰে লিখা হয়। ঠিক তেনেকৈ মদিনাত ঠ আৰু দিনতীয়া থক ইংৰাজী লেটাৰ্ছ টি এইচৰে লিখা হয়। মদিনাত ড আৰু দিনতীয়া দক ডিৰে লিখা হয় আৰু মদিনাত ঢ আৰু দিনতীয়া ধক বি এইচৰে লিখা হয়। মদিনীয়া ন আৰু দিনতীয়া নক ইংৰাজী লেটাৰ্ছ এনৰে লিখা হয়। পক পিৰে লিখা হয়, ফক পি এইচ নাইবা এফৰে লিখা হয়, বক বিৰে লিখা হয়, ভক বি এইচৰে লিখা হয়, মক এমৰে লিখা হয়, অন্তস্তীয়া জক ৱাই বা জেৰে লিখা হয়। কেতিয়াবা ৱাই লিখা হয়, কেতিয়াবা জেও হয়। ৰক আৰৰে লিখা হয়, লক এলৰে লিখা হয়, ৱাবক ডব্লিউ কেতিয়াবা ভিৰে লিখা হয়। তালব্য খক চি এইচৰে লিখা হয়, মদিনীয়া খকো চি এইচৰে লিখা হয়। দন্তীয় খক এছ নাইবা এক্সৰে লিখা হয়, হক এইচৰে লিখা হয়। ক্ষিয়ক কে এছ এইচৰে লিখা হয়। ডৰে ৰক আৰৰে লিখা হয়, ধৰে ৰক আৰ কেতিয়াবা আৰ এইচ লিখা হয়। অন্তস্তীয়ক ৱাইৰে লিখা হয়। মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল মনত ৰাখিব, অন্তস্তীয় আৰু অন্তস্তীয়া জ এই দুয়োটাকেই ইংৰাজী লেটাৰ্ছ ৱাইৰে লিখা হয়। বেজান্তৰ টিৰে লিখা হয়, অনিশং এনৰে লিখা হয়, বিসৰ্গৰ এইচৰে লিখা হয় আৰু চন্দ্ৰবিন্দুক এনৰে লিখা হয়। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব